নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ জনাইছোঁ আপোনালোকক স্বাগতম। আৰু আমি এটা ঘৰৰ কাম কৰি আছোঁ, আপোনালোকে গম পায়। আৰু এই ঘৰটোত টাইলছ লগাই আছোঁ। এইটো সন্মুখৰ ছাইড পুৰা ফুল ৱাল, গোটেই ৱাল টাইলছ লগাই হৈ গৈছে। আৰু এইটো মন্দিৰ, আৰু ভিতৰত কি মানে ফ্ল'ৰত টাইলছ লগাই আছোঁ বৰ্তমান। বাকীবিলাক হৈ গৈছে, ৱালত টাইলছবিলাক হৈ গৈছে, দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া ভাত তাত খাই আহিলে মানে অলপমান ৰেষ্ট লৈছোঁ। আৰু এইফালে কোনোবা আলহী আহিছে। আৰু এইটো গোটেই ঘৰৰ ভিউটো এইফালৰ পৰা এনেকৈ গোটেই সন্মুখত জাপি তিনিটা আৰু একদম ওপৰত সেইখন শৰাই দিয়া আছে। আৰু ভিতৰৰ ফালে গৈ আপোনালোকক গোটেইখিনি দেখাম। আৰু কি কৰি আছোঁ গোটেইখিনি দেখা হ'ব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ভিতৰৰ ফালে আহোঁ আমি। আৰু এইফালে ফ্ল'ৰত টাইলছ লগাই আছোঁ। মানে কি আমি প্লাষ্টাৰ মছলাটো তলত এনেকৈ অলপ শুকানকৈ তলত পাৰি লৈ তাৰে ওপৰত ঘলা দি ওপৰত টাইলছটো বহাইছোঁ। মোটামুটি 1.5-2 ইঞ্চিমান মছলা খাই গৈছে, মানে লেবেল কৰি লৈ। আৰু এইফালে আমাৰ হেডমিস্ত্ৰী কাম কৰি আছে, মানে ময়ো কাম কৰি আছোঁ, কিন্তু ভিডিঅ' বনাই আছোঁ মাজে মাজে। আৰু টাইলছটো লগাতে বেয়া হোৱা নাই আমাৰ মতে, বাকী ঘৰৰ গম পাব তেনেকুৱা হৈছে। আৰু ইহঁতে ইয়াতে খেলি আছে, 2টা ৰুম কমপ্লিট হৈ গৈছে। 3 নম্বৰ ৰুমত আমি লগাই আছোঁ ফ্ল'ৰত টাইলছটো। ইয়াতে শুই পেলাই ইয়াতে শুই আছে, মানে খেলি আছে। আৰু গোটেইকেইটা ৰুম দেখাই আছোঁ আপোনালোকক। এইটো এটা হৈছে মানে কি ড্ৰয়িং ৰুম, ইয়াতে লগাই দিব। আৰু এইখন বাৰাণ্ডাৰ চক পূৰা গোটেই ৱাল টাইলছ হৈছে। আৰু ময়ো ইয়াতে শুই দিলোঁ ফ্ল'ৰতে। তো গোটেইকেইটা ৰুম আপোনালোকক দেখাই আছোঁ একবাৰৰ পৰা। আৰু গোটেই কামখিনি কেনে হৈছে কৰাত বা দেখাত কেনেকুৱা দেখা হৈছে, ভাল দেখা হৈছেনে কি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আৰু ওপৰৰ ফালে এইবিলাক চিলিং মানে আমাৰ AC বৰ্ডে লগাইছে। পিছত AC লগোৱা যেতিয়া লগাব আৰু, গতিকে প্ৰভিজনটো ৰাখি দিছে। আৰু এইটো এটা ৰুম, আৰু ইয়াৰ ৱালবিলাক এইবিলাক। আৰু বাকী ৰুমকেইটাৰ মই দেখাই আছোঁ আপোনালোকক। তাৰমানে কি দুখন ৱাল, এটা ৰুমত 2টা মডেলত টাইলছ লগা গৈছে। মানে দুখন ৱালত একে টাইলছ, দুখন ৱালত একে টাইলছ, 2টা মডেলত টাইলছ লগা গৈছে এটা ৰুমত। আৰু এতিয়া উঠিলোঁ মই, আপোনালোকক বাকী এটা ৰুম একবাৰ দেখাই দিওঁ গোটেই। বতৰো সিমান ভাল নহয়, তো সেইটো কাম কৰি আছোঁ। লাইট নাছিলে, অলপ আগত লাইট আহিল। আৰু এইটো এটা ৰুম, চাই লওক কি ধুনীয়া লাগিছে। মানে আমাৰ ভাল লাগছে। আৰু আপোনালোকৰ বা কেনে লাগছে ৰুমবিলাক, মানে টাইলছখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মালিকো এটা আশা কৰি বান্ধেতো, যিমান যি ক'লেও যে ঘৰটো ভাল হ'লে ভাল। আৰু আমিও ঘৰটো ভাল কৰাৰ কাৰণে চেষ্টা কৰোঁ। গোটেই ৰুমটোৰ ভিউ দিছোঁ আপোনালোকক, চাই লওক। পূৰা টাইলছবিলাক পূৰা নিখুঁতকৈ লগাব চেষ্টা কৰিছোঁ। আগে পিছে এনেকৈ গোটেই ফুল ৱাল আমি টাইলছ লগাই পোৱা নাই, এই প্ৰথম লগাইছোঁ এইটোত। মানে আগে পিছে তলত লগাইছোঁ, কিন্তু ৱালত লগোৱা নাছিলোঁ। এইবাৰ ৱালত লগাইছোঁ, বেয়া হোৱা নাই। পাৰাকলৈকে ঠিক কৰিব চাইছোঁ আৰু গোটেইখিনি। আৰু এইটো এটা ৰুম চাই লওক, বেডৰুম হয়। আৰু এইখন হৈছে বাৰাণ্ডাখনত টাইলছটো মজা লাগছে একদম। মোৰ একদম হায়েষ্ট ফেভাৰেট বাৰাণ্ডাখনত টাইলছটো। আৰু ওপৰত চিলিঙৰ কাম হ'ব বাকী আছে, চিলিঙৰ কামখিনি হ'লে কমপ্লিট। আৰু ফ্ল'ৰৰ টাইলছবিলাক যেতিয়া লগা হ'ব কমপ্লিট, বহাগমানৰ ঘৰটো ল'ব। বাকী কিমানমান টকা খৰচ যাব, এনেকৈ 4টা ৰুম, বাৰাণ্ডা আৰু সন্মুখৰ ফালে একদম কমপ্লিট টাইলছ, গোটেই খৰচ কিমান যাব এটা বেলেগকৈ ভিডিঅ' বনাই আপোনালোকক জনাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ যাতে এনেকৈ ভিডিঅ' বনাই যাই থাকিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।